জোনাই থানা আৰক্ষীৰ উদ্যোগত হৰ ঘৰ তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ। জোনাই মহকুমা আৰক্ষী বিষয়া, জোনাই আৰক্ষী বিষয়াৰ অংশগ্ৰহণ। স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুসৰি জোনাইটো সোমবাৰে জোনাই থানাৰ উদ্যোগত হৰ ঘৰ তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জোনাই থানা আৰক্ষীৰ উদ্যোগত ৰূপায়ণ কৰা হৰ ঘৰ তিৰংগা যাত্ৰা কাৰ্যসূচীত আৰক্ষীৰ জোৱানসকলে বাইক ৰেলী উলিয়ায়। জোনাই মহকুমা আৰক্ষী বিষয়া, জোনাই থানা আৰক্ষী বিষয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা বাইক ৰেলী জোনাই থানাৰ পৰা জোনাই বজাৰ হৈ অৰুণাচলৰ সীমান্ত ৰুকচিনলৈ যায়। পিছত 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাংকপ তিনিআলি গান্ধী ৰোড হৈ জোনাই থানাত সামৰণি মাৰে। বাইক ৰেলীত অংশগ্ৰহণ কৰি সকলো জোনাইবাসী ৰাইজলৈ 78 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। আগন্তুক 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জোনাই আৰক্ষী থানাৰ উদ্যোগত আৰু সহযোগত আমি এখন হৰ ঘৰ তিৰংগা কাৰ্যসূচী উপলক্ষে মটৰ চাইকেল ৰেলী এটা আয়োজন কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ সকলো জোনাইবাসী ৰাইজক আমাৰ গৌৰৱৰ প্ৰতীক ভাৰতীয় জাতীয় পতাকাক লৈ গৌৰৱবোধ কৰিবলৈ, লগতে আমাৰ নিজৰ মাজত সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু একতাৰে যাতে আমি দোল খাই থাকিব পাৰোঁ তাকে কামনা কৰি আজি আমি মটৰ চাইকেল ৰেলী শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই আমাৰ সমূহ জোনাইবাসী ৰাইজক 78 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মহান কাৰ্যসূচীত আমি সকলোকে অনুৰোধ জনাম যাতে আমাৰ যি হৰ ঘৰ তিৰংগা কাৰ্যসূচী আছে সকলোৱে একোখন পতাকা নিজৰ নিজৰ ঘৰত উত্তোলন কৰে। আৰু আমি ইতিমধ্যে আজি আমাৰ এই প্ৰথম কাৰ্যসূচী হিচাপে আমি বাইক ৰেলী এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াৰ পিছত আমাৰ আৰু প্ৰগ্ৰেম আছে। অহাকালিলৈ আমি সমূহ VDP, আমাৰ জোনাই থানাৰ অন্তৰ্গত যিসমূহ VDP আছে এই VDP সকলক লৈ পেলাই আমি এটা পদযাত্ৰা আমি জোনাই টাউনত অনুষ্ঠিত কৰিম। সকলোকে সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক এই স্বাধীনতা দিৱসত সকলোৱে মিলা প্ৰীতিৰে আহি সম্পূৰ্ণ সহায় সহযোগিতাৰে যাতে আমি উদযাপন কৰিব পাৰোঁ তাৰ বাবে মই সকলোকে অনুৰোধ জনাই মই তেওঁলোকলৈ সকলোৱে সহযোগিতা কামনা কৰিলোঁ।